হেল্ল' ফ্ৰেণ্ডছ, আজি মই চানডে স্পেচিয়েল বুলি হাঁহ মাংস বনাব লৈছোঁ। মই মাংসখিনি এঘণ্টা সময় মেৰিনেট কৰি ৰাখিছিলোঁ। ইয়াতে মই খুন্দি লোৱা আদা, নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজ লৈছিলোঁ। সোৱাদ অনুসৰি নিমখ, হালধি, অলপ মিট মছলা, জিৰা গুড়ি, ধনিয়া পাউডাৰ, অকণমান ৰেড চিলি। আহকচোন আজি মই কেনেকৈ বনাওঁ চাই ল'ব। আৰু ইয়াতে মই কোমোৰাও দিম। হাঁহ মাংসত কোমোৰা নহ'লে খাই ভাল নালাগে। আৰু যেতিয়া হাঁহ মাংস যেতিয়া তেলটোতো ওলাই বেছিকৈ, মোৰ কেৰাহীখন গৰম হৈছে। ইয়াতে মই এতিয়া অলপ তেল দিম। মই বেছি তেল নিদিওঁ, কাৰণ হাঁহ মাংস যেতিয়া তেলটো ওলায় ন, মই কম দিম তেলটো। তেলখিনি গৰম হৈছে। ইয়াতে মই গোটা জিৰা অলপ দি দিম। জিৰাখিনি গৰম হৈছে। ইয়াতে মই কাটি ৰখা পিঁয়াজ দিম। মই ইয়াত পিঁয়াজ এটাই লৈছোঁ, কাৰণ তাত মই এটা ডাঙৰ চাইজৰ পিঁয়াজ খুন্দি দিছিলোঁ। তেজপাত মই ইয়াত দিয়া নাই, মই মেৰিনেট কৰি ৰাখোঁতে তাতে তেজপাত দিছিলোঁ। তাত অকণমান কেঁচা মিঠাতেল দিছিলোঁ, মই ক'ব পাহৰিলোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। ইয়াতে মই মেৰিনেট কৰি ৰখা মাংসখিনি দি দিম। আপোনালোকে হাঁহ মাংস কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। হাঁহ মাংসত কোমোৰা আৰু অমিতা দুয়োটাই দি খালে ভাল লাগে। যদি কেতিয়াবা কোমোৰা নাথাকে আপোনালোকৰ ওচৰত, তেতিয়া অমিতা দি খাব পাৰে। হাঁহ মাংস অলপ সময় ভাজিব লাগে, কিন্তু তেতিয়াহে সিজে আৰু সোৱাদটো তেতিয়াহে ধুনীয়া হয়। বহুত সময় ভাজিব লাগে। মাংসখিনি মাজে মাজে লৰাই থাকিব। বেকগ্ৰাউণ্ডত চাগে এটা শব্দ শুনিব পাৰে। আমাৰ ওচৰতে বৰিঙৰ কাম কৰি আছে, সেই শব্দটো আহি আছে। ইয়াতে মই অকণমান পানী দি দিম, মছলাটো তলত লাগি ধৰিছে নহ'লে। পানীখিনি ধুনীয়াকৈ কমি গৈছে। মই যোনখিনি পানী দিছিলোঁ, সেই পানীতে কোমোৰাখিনি অলপ সিজিছিল। তাতে মই এতিয়া আলুখিনি কাটি দি দিম।
মাংসখিনি সিজি গৈছে আৰু মাংসটো চাওকচোন কি ধুনীয়া হৈছে। কোমোৰাখিনি ধুনীয়াকৈ গলি গৈছে। ইয়াতে মই এতিয়া পানী দিম। সেইখিনি পানীতে গ্ৰেভি টাইপ কৰিম মই, বেছি জোল নাৰাখোঁ। এতিয়া মোৰ মাংস উতলি আছে। মোৰ মাংস ৰেডি হৈ গ'ল। ইয়াতে মই অলপ গৰম মছলা দিছিলোঁ, সেইটো ব্যৱহাৰ কৰা নহ'ল।